হেল্ল' এভৰিৱান, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকৰ সকলোৰে জনপ্ৰিয় ৰেঙনি চেনেলত সম্প্ৰচাৰিত হৈ থকা হেঙুলীয়া ধাৰাবাহিকখন চাই হয়তো আপোনালোক সকলোৱে ভালেই পাইছে। এই হেঙুলীয়া ধাৰাবাহিকত নিয়ৰৰ চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰীগৰাকী আচলতে কোন হয়, তেওঁৰ প্ৰকৃত নাম কি, ঘৰ ক'ত, এই সকলোবোৰৰ বিষয়ে আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব। গতিকে বলকচোন আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, হেঙুলীয়া ধাৰাবাহিকত অভিনয় কৰা নিয়ৰৰ প্ৰকৃত নাম হৈছে ৰাজশ্ৰী শৰ্মা। ৰাজশ্ৰী শৰ্মাৰ ঘৰ হৈছে দেৰগাঁৱত। তেওঁৰ জন্ম হৈছিল 2000 চনৰ 6 জুন তাৰিখে। ৰাজশ্ৰী শৰ্মাৰ পৰিয়ালৰ বিষয়ে ক'বলৈ গ'লে তেওঁৰ পৰিয়ালত মাক আৰু দেউতাক আছে। তেওঁৰ দেউতাকৰ নাম হৈছে অচ্যুত শৰ্মা আৰু মাকৰ নাম হৈছে অঞ্জলি দেৱী। বন্ধু বান্ধৱীসকল, ৰাজশ্ৰী শৰ্মাই বৰ্তমান স্নাতকোত্তৰ ডিগ্ৰী কমপ্লিট কৰিছে। তেওঁৰ অভিনয় জগতৰ কথা ক'বলৈ গ'লে তেওঁ ভ্ৰাম্যমাণ জগতৰ লগত জড়িত হৈ আছিল আৰু বৰ্তমান ৰাজশ্ৰী শৰ্মাই হেঙুলীয়া ধাৰাবাহিকত নিয়ৰৰ চৰিত্ৰত অভিনয় কৰি দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছে। আপোনালোকে কোনে কোনে বাৰু নিয়ৰৰ অভিনয় চাই ভাল পায় জনাবচোন। আজিলৈ ভিডিঅ'টো ইমানেই আছিল। ধন্যবাদ।